হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজি মই বনাব লৈছোঁ মটন বিৰিয়ানী। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। এয়া মই মটন আধা কেজি লৈছোঁ আৰু এইখিনি এতিয়া মেৰিনেট কৰি ল'ম। এয়া নিমখ অলপমান দিছোঁ, হালধি অলপমান, ধনিয়া পাউডাৰ 1 চামুচ, কাঢ়ি গৰম মছলা 1 চামুচ, কাশ্মীৰী পাউডাৰ 1 চামুচ, জিৰা পাউডাৰ 1 চামুচ, আদা নহৰু পেষ্ট অলপমান, দৈ 2 চামুচ, ভজা পিঁয়াজ 2 চামুচ, কেঁচা জলকীয়া 2টা, সৰিয়হৰ তেল 1 চামুচ। এতিয়া মাংসখিনি ভালদৰে মেৰিনেট কৰি ল'ম। এয়া চাওক, মাংসখিনি ধুনীয়াকৈ সানি লৈছোঁ। মাংসখিনি মেৰিনেট হৈ গ'ল ভালদৰে। এতিয়া মই মাংসখিনি 20 মিনিটৰ কাৰণে ঢাকি ৰাখিম। এতিয়া মাংসখিনি বনাই লওঁ। তেল গৰম হ'ল, মই গোটা জিৰা 2টামান দিছোঁ, তেজপাত 2টা দিছোঁ আৰু গোটা ধনিয়া 2টামান দিছোঁ। মাংসখিনি এতিয়া ভালদৰে ভাজি ল'ম। মাংসখিনি ভালদৰে ভাজি থাকিব লাগিব। মাংসখিনি ইয়াত ভজা হৈ গৈছে আৰু দেখিছেনে, মাংসখিনিৰ পৰা তেল ওলোৱা হৈ গৈছে। এতিয়া আমি পানী অকণমান দি পেলাই 2টা চিটি মাৰি দিম। এতিয়া পানী অকণমান দিছোঁ, এতিয়া চাউলখিনিৰ কাৰণে পানী গৰম হৈ গ'ল। প্ৰথমে অলপমান নিমখ দি ল'ম, 2টা তেজপাত দিম, অলপমান দালচেনি দিম, 1টা ষ্টাৰ দিম, 2টা লং দিম, 2টা ইলাচি দিম আৰু 2টামান জালুক দিম। এতিয়া তিয়াই ৰখা চাউলখিনি দি দিম। বাচমতি চাউল লৈছোঁ, তেল 1 চামুচ দি দিম। এয়া মাংসখিনি হৈ গ'ল, চিটি মাৰিলেই। এই কুকাৰৰ হাৱা যোৱালৈকে অকণমান সময় ৰখি দিম। চাউলখিনি ৰেডি হৈ গৈছে, চাওক এটা এটা ধুনীয়া গোটা হৈছে। এই অকণমান টিপি চাইছোঁ, হৈ গৈছে। বেছি ঢিলা কৰিব নালাগে। এয়া চাওক, মাংসখিনি ধুনীয়া ৰেডি হৈ গৈছে, সিজি গৈছে। এয়া বিৰিয়ানীৰ কাৰণে ৰেডি কৰা চাউলখিনি এনেকৈ ধুনীয়াকৈ এটা লেয়াৰত সজাই ল'ম। ভাজি ৰখা পিঁয়াজখিনি ধুনীয়াকৈ অকণমান মিলাই দিছোঁ ওপৰতে।
10 মিনিটৰ কাৰণে জুইটো কমাই ঢাকোন দি ৰাখি দিম। এয়া আমাৰ বিৰিয়ানী ৰেডি হৈ গৈছে। চব ইমান মটন বিৰিয়ানী ৰেডি হৈ গ'ল। ইমান ধুনীয়া লাগিছে চাওকচোন কালাৰটো। অকণমান লগতে সেউজীয়া চাটনি লৈ লৈছোঁ খাবলৈ। লগতে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট যোগে জনাবচোন আৰু ছাবস্ক্ৰাইব লাইক কৰিব নাপাহৰিব।